আপুনি যে পাৰে পিছুৱাই যাব আৰু সেই সময়ত শ্ৰীমূৰ্তিয়ে বেজবৰুৱাই হওক বা হেমচন্দ্ৰ গোস্বামীয়ে হওক বা চন্দ্ৰ কুমাৰ আগৰৱালাই হওক তেওঁলোকে যদি সেই সময়ৰ পৰাই সেই ব্যক্তিসকলে মানুহ আছিল তাৰ পিছৰ এই ফলশ্ৰুতি হৈছে অসম সাহিত্য সভা আৰু অসম সাহিত্য সভা এই গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাত কি ধৰণে আৰু আজিও আপোনালোকক ক'বলৈ খুজিছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো আৰু আনকি এই বা অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ যি নেকি ভূমিকা সেই ভূমিকা মই আজি ক'ব খোজা নাই কিন্তু মই এটা কথাই ক'ব খুজিছোঁ